নমস্কাৰ, ঋতুমণি বৰাৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা, সেইবাবে দীক্ষিত আৰু দীক্ষিতৰ দেউতাকে গাড়ী চাফা কৰি আছে দুইটাই। গাড়ীলৈ অনা মালা সি নিজে পিন্ধি আছে। দীক্ষিতে নিজে মালা পিন্ধালে দিয়ে তাৰ গাড়ীখনত। সি পুৰা চাই আছে কি কৰিছে। আজি এই দিনটো ভাদ মাহৰ সংক্ৰান্তিও পৰিছে আৰু বিশ্বকৰ্মা পূজাও। এয়া হৈছে কৃষ্ণা আৰু দীক্ষিত, আমি তিনিওটাই নামঘৰলৈ গৈ আছোঁ। নামঘৰত নাম গাই আছে, ভাদ মাহৰ সংক্ৰান্তি যিহেতু সেইবাবে।
সেয়া প্ৰসাদ খাই কৰি ল'লোঁ আৰু সেয়া জোনালী আৰু এজনী আছে কৃষ্ণা ফটো মাৰি উঠিলোঁ আৰু এতিয়া ঘৰলৈ উভতিলোঁ। আজি প্ৰসাদে দিলে কাইলৈ ভোজ হ'ব, কাৰণ বিশ্বকৰ্মা পূজা, সেইবাবে আজি প্ৰসাদকে দি থ'লে কাইলৈহে ভোজটো হ'ব। তোমাৰ ন কোনে কাটিলে? কোনে? কোন ভালকৈ কোৱা, কোনে কাটিলে? পাপাই কাটিলে? কেতিয়া? হা কেতিয়া কাটিলে? আজি? অঁ, তোমাৰ নখ কোনে কাটিলে? ভালকৈ কোৱা, কোনে? পাপাই। আৰু কাকা কোৱাচোন? আইতা? কাকা? কাকাই তিতি আনিছিলে? পাপাই কি আনে? পাপাই কি আনে? কি আনে? পাপাই কি আনে? ককো আনে? আৰু তিতি কোনে আনে? তিতি? তিতি কোনে আনে? পাপাই আনে? ভালকৈ কোৱা, কোনে আনে তিতি?